এভৰিৱান মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ বাৰ স্বাগতম জনাইছো। এতিয়া 3টা বাজি গ'ল, ভাত পানী খাই আজৰি হলো আৰু ভাবিলো যে আজি ব্লগটো মই এতিয়া আৰম্ভ কৰো। আৰু এতিয়া মই কাম এটা কৰিব ওলাইছো। আজি কিবা এটা বনাম ভাবিছো আৰু কি বনাও আপোনালোকক নিশ্চয় দেখুৱাম। আৰু মই এইখিনি লৈ লৈছো অলৰেডি। এনেকুৱা এটা লৈছো, কেইদিনমান আগত গিফ্ট এটা আহিছিলে মোৰ, সেই গিফ্টটোৰ কাৰ্টুনটো হয়। আৰু আহকচোন কি কৰো দেখুৱাম। আৰু আজি আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছো, একেবাৰে সহজ ৰেচিপি হয়, বহুতে খাই চাগে আৰু যিসকলে খোৱা নাই তেওঁলোকে নিশ্চয় ভাল পাব। আৰু আজি দুপৰীয়া বনাইছিলো আৰু আপোনালোকলৈ অকণমান ৰেডি কৰি ৰাখিলো দেখুৱাবলৈ। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰিছো। আশা কৰিছো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত মন্তব্য জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো কেনেকুৱা লাগিল আপোনাৰ। এই ৰেচিপিটোৰ বাবে সৰু বাটিৰে এবাটি বুটৰ দালি 2 ঘণ্টাৰ কাৰণে তিয়াই ৰাখি ভালদৰে ধুই ললো। এতিয়া মিক্সাৰ বাটি এটাত ধুই লোৱা দালি দি দিছো। লগতে ইয়াত মই 2টা কেঁচা জলকীয়া দিম ফ্লেভাৰৰ কাৰণে। কেঁচা জলকীয়া দিলে গোন্ধ এটা ভাল আহে। আৰু এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। দালি পেষ্ট কৰা হৈ গ'ল আৰু এতিয়া বাটি এটাত উলিয়াই লৈছো। ইয়াত সোৱাদমতে নিমখ যোগ কৰিলো আৰু চামুচ এখনৰ সহায়ত গোটেইখিনি ভালদৰে এবাৰ লৰাই লৈছো যাতে দালিৰ লগত নিমখখিনি ভালদৰে মিহলি হয়। আৰু এতিয়া এইখিনি সাইডত ৰাখি দিলো। লগতে এই ৰেচিপিটোৰ বাবে মিডিয়াম সাইজৰ পিয়াজ এটা সৰুকৈ কাটি লৈছো, আদা নহৰু জোখমতে, 2টা কেঁচা জলকীয়া, বিলাহী এটা, লগতে বইল কৰা আলু 3টা লৈছো। এতিয়া কেৰাহী এখনত সৰহকৈ ৰিফাইন দিছো আৰু তেলখিনি গৰম হোৱাত গেছটো লো কৰিলো আৰু পেষ্ট কৰি ৰখা বুটৰ দালি সৰু সৰুকৈ পকৰি বনাইছো। আৰু এই পকৰিকেইটা সৰু কৰিলে ভাল আৰু কিহৰ কাৰণে মই নিশ্চয় জনাই আছো, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া গেছটো মিডিয়াম কৰি মই পকৰিকেইটা ভাজিব লৈছো আৰু মই হাতেৰে দিছো, তেতিয়া জোখমতে দিবলৈ ভাল হয়। আপোনালোকে বিচাৰিলে চামুচো ব্যৱহাৰ কৰিব পাৰে। আৰু গেছটো মিডিয়ামত ৰাখি প্ৰথমতে পকৰিকেইটা ভাজি লওঁ আৰু অকণমান ৰঙচুৱা হৈ অহাৰ পিছত এইকেইটা নমাই দিম, ইয়াতকৈ বেছিকৈ নাভাজো। আৰু এতিয়া প্লেট এখনত মই এইখিনি নমাই ললো। কেৰাহীৰ পৰা ৰিফাইন অতৰাই মিঠাতেল দিলো। তেল গৰম হোৱাত আধা চামুচৰ জোখৰ পাঁচফোৰণ দিলো, এচিকুট চেনি দিলো আৰু কম জুইত এইখিনি কেইছেকেণ্ডমান ভাজি লৈছো। এতিয়া সৰুকৈ কাটি লোৱা পিয়াজ দিলো, লগতে থেতালি লোৱা আদা আৰু নহৰু দিলো আৰু এইখিনি আকৌ কেইছেকেণ্ডমান ভাজি ল'ম। ইয়াত জোখমতে হালধি যোগ কৰিলো, আধা চামুচতকৈ কম কাশ্মীৰ ৰেড চিলি পাউডাৰ দিছো অকণমান কালাৰৰ বাবে। মই কিন্তু অকণমানহে ব্যৱহাৰ কৰিছো। আধা চামুচৰ জোখৰ জিৰা গুড়ি দিলো আৰু 2টা কেঁচা জলকীয়া দিলো। এইকেইটা আচলতে পকা জলকীয়া হয় কিন্তু কেঁচা হয়। এইকেইটাও ভজাৰ সময়তে দি দিলো আৰু এতিয়া সৰুকৈ কাটি ৰখা বিলাহী দি দিলো। লগতে মই বইল কৰি ৰখা আলুখিনিও একেলগে যোগ কৰিম। আৰু আলুখিনি মই সৰু সৰুকৈ কাটি লৈছো, যদি বিচাৰে পিটিকা কৰি ল'ব পাৰে। আলু আৰু বিলাহী ভালদৰে ভাজি ল'ম যাতে মছলাখিনি গাত লাগি যায়। আৰু এইদৰে অকণমান সময় ভজাৰ পিছত গেছটো লো কৰি মই ঢাকন দি ৰাখিম আৰু মাজে মাজে চাই থাকিম যাতে তলত লাগি নধৰে। আৰু এইদৰে মাজে মাজে লৰাই আছো আৰু বিলাহীখিনি আধা সিজিছে আৰু বিলাহী সম্পূৰ্ণ সিজালৈকে মই এইখিনি ঢাকন দি ৰাখিম। মই ভাবোঁ আমি ৰন্ধা বস্তুবোৰ যদি ঢাকন দি বনাওঁ তেতিয়াহ'লে খাবলৈ ভাল হয়, লগতে আমাৰ গেছো ৰাহি হয়। আৰু এইদৰে মাজে মাজে ঢাকন দি আছো মই যাতে বিলাহীখিনি সম্পূৰ্ণ সিজি যায়, যিহেতু গেছটো কমকৈ দিছিলোঁ যাৰ বাবে অকণমান সময় লাগিছে। আৰু বিলাহীখিনি সিজি গ'ল, লগতে আলুখিনিও ভজা হৈ গৈছে। আৰু আনফালে মই পানী গৰম কৰিছোঁ ইয়াত দিবৰ বাবে। মই গৰম পানী ব্যৱহাৰ কৰোঁ। আলু কেইডোখৰমান ডাঙৰ হৈ আছিল যাৰ বাবে মই অকণমান সৰুকৈ দিলোঁ। পানীখিনি গৰম হ'ল, এতিয়া জোখমতে মই পানী যোগ কৰিলোঁ। আৰু ইয়াত বহুত বেছি পানী হ'লেও খাবলৈ ভাল নালাগে। ইয়াত প্ৰায় 3 কাপমানৰ জোখৰ পানী হ'ব। এতিয়া ইয়াত সোৱাদমতে নিমখ যোগ কৰিলোঁ। লগতে প্ৰথমে ভাজি ৰখা বুটৰ দালিৰ পকৰিকেইটা মই ইয়াত যোগ কৰিম। আৰু সৰু কৰিব এইকাৰণেই কৈছিলোঁ, জোলত দিয়াৰ পিছত যেতিয়া উতলিব দিওঁ তেতিয়া দালিৰ পকৰিকেইটা অকণমান ফুলি আহে। ঢাকন লগাই 2 মিনিটৰ বাবে উতলিব দিলোঁ আৰু দালিৰ পকৰিকেইটা যেতিয়া যোগ কৰিছিলোঁ তাৰপিছত পানী কমি আহিলে, কাৰণ পকৰিকেইটাই পানীখিনি সোনকালে এবজৰ্ব কৰি লয়
আৰু ঢিলা হৈ যায়, লগতে অকণমান ফুলিও আহে। গতিকে লৰাই দিওঁতে অকণমান সাৱধানে দিব লাগে, নহ'লে সোনকালে ভাঙি যায় পকৰীকেইটা। আৰু এতিয়া এইখিনি হৈ গ'ল। বাতি এটাত উলিয়াই লৈছোঁ, লগতে ইয়াত পানীৰ পৰিমাণ মই একেবাৰে কম কৰিলোঁ। আৰু এই বুটৰ দালিৰ বড়িৰ তৰকাৰীখন খাবলৈ সঁচাকৈ খুব ভাল লাগে। আপুনি ভাত বা ৰুটিৰ লগতো জুতি ল'ব পাৰে। আৰু এইটোৰে কিবা এটা বনাম ভাবিছোঁ। আচলতে কি বনাওঁ নিশ্চয় গম পাব, ভিডিঅ'টো চাই থাকিব, আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমে ইয়াৰ ওপৰত যিখন আছিলে এইখন মই ইয়াত ভিতৰত দি দিম। ইয়াৰ কাৰণে মই গ্লু লৈছোঁ। দি দিলোঁ। এতিয়া এখন বহুৱাই দিম। এইখন দিয়াৰ লগে লগে ইয়াৰ যিটো তলি আছিলে এই তলিটো ডাঠ হৈ যাব। এতিয়া মই এখন গিফ্ট পেপাৰ লৈছোঁ, আৰু যদি আপোনালোকে বিচাৰে ইয়াত কালাৰ কৰিও ল'ব পাৰে। মই গিফ্ট পেপাৰখন ৰেপ কৰিম ইয়াতে। আৰু প্ৰথমতে মই গিফ্ট পেপাৰখন জোখমতে কাটি লৈছোঁ। নিউজ পেপাৰ এখন লৈছোঁ আৰু এইখন সৰুকৈ কাটি মই ইয়াত লগাই ল'ম প্ৰথমে, কাৰণ গিফ্ট পেপাৰ লগোৱাৰ আগত যদি মই এই কাৰ্টুনটোত এখন পেপাৰ লগাই লওঁ তেতিয়াহ'লে এই গিফ্ট পেপাৰখন লগাবলৈ মোৰ সুবিধা হ'ব। আৰু এতিয়া মই নিজৰ সুবিধা অনুযায়ী প্ৰথমতে পেপাৰখন লগাই লওঁ। পেপাৰখিনি সম্পূৰ্ণকৈ লগোৱা হ'ল। আৰু এতিয়া মই ইয়াৰ ওপৰত গিফ্টৰ যিখন পেপাৰ আছিলে সেই পেপাৰখন লগাই ল'ম। আচলতে আপোনালোকে ইয়াত কালাৰো কৰিব পাৰে, তেতিয়াও ভাল লাগে। আৰু মই অকণমান আগৰ ফালে ৰাখি আঠাটো লগাইছোঁ, আৰু এইদৰে মই এইফালেও আঠা লগাই দিম। তেতিয়াহ'লে সন্মুখৰ যিটো ভাগ আছে সেই ভাগটো অকণমান ডাঠ হ'ব। আৰু আপোনালোকে যদি বিচাৰে এই সন্মুখৰ ভাগত পেপাৰো লগাই দিব পাৰে। মই কিন্তু লগোৱা নাই, কিন্তু ভাবিছোঁ লগালে বেছি ভাল হ'ল হয় চাগে, অকণমান সন্মুখৰ ভাগ ডাঠ হৈ গ'ল হয়। আৰু এতিয়া মই আগৰ দৰে নিজৰ সুবিধা অনুযায়ী প্ৰথমতে গিফ্টৰ পেপাৰখন লগাই লৈছোঁ। পেপাৰখন সম্পূৰ্ণভাৱে আঠা লগোৱা হৈ গ'ল, আৰু তলৰ অংশত মই গিফ্ট পেপাৰ এখন জোখমতে কাটি ওলোটাকৈ লগাই দিছোঁ। আৰু এতিয়া মোৰ ডাষ্টবিন ৰেডি হৈ গ'ল। আচলতে এইটো সৰুকৈ ঘৰৰ ভিতৰত ৰাখিব পৰা এটা ডাষ্টবিন কৰিছোঁ। তেনেকুৱা হিচাপত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু মই এতিয়া দেখুৱাইছোঁ। আৰু ইয়াত মই অকণমান সৰু ডেক'ৰেশ্যন এটা কৰিম বুলি ভাবিছোঁ, চাওঁচোন কি হয়। মই হাৰ্ট শ্বেপত কাগজ কাটি গিফ্ট পেপাৰ আঠা লগাই অকণমান সজাব চেষ্টা কৰিছোঁ, নাজানো কেনেকুৱা হৈছে। আৰু এটা অংশত মই গিফ্ট পেপাৰ লগোৱা নাছিলোঁ, যাৰ বাবে ফেব্ৰিক লৈছোঁ, অকণমান কালাৰ কৰি দিওঁ, হয়তো দেখিবৰ কাৰণে ভাল লাগিব পাৰে। মই হালধীয়া কালাৰ লৈছোঁ, আৰু এফালে হৈ গ'ল, আনফালেও লগাব লৈছোঁ। আৰু হালধীয়া কালাৰ দিয়াৰ পিছত মই এডাল এয়াৰবাট লৈছোঁ, আৰু সেইডালেৰে মই ক'লা ৰংটো ফুটফুটীয়াকৈ দিবলৈ চেষ্টা কৰিছোঁ। মই আঁকিব একেবাৰে নাজানো, কিন্তু চেষ্টা এটা কৰিছোঁ, কেনেকুৱা হয়। যদি ভাল নালাগে মই তাত আকৌ এবাৰ কালাৰ কৰি দিম। হেল্ল' এভৰিৱান, এতিয়া 4টা বাজি গ'ল, আৰু এইটো মোৰ বনাই হৈ গ'ল। এইদৰে হাৰ্ট শ্বেপত সৰু সৰুকৈ কাগজ কাটি এইদৰে গিফ্ট পেপাৰ দি দিলোঁ ওলোটাকৈ, আৰু এইফালে এনেকৈ দি দিলোঁ। আৰু ইয়াত অকণমান ফেব্ৰিক কালাৰ কৰি দিলোঁ, দেখুৱাইছোঁ আপোনালোকক, কেনেকুৱা লাগিছে ক'বচোন। কিন্তু মই চাৰিওফালে নাই দিয়া, এফালে এফালে দি দিছোঁ, এফালে লগতে এইফালে। আৰু এইটো হৈছে ডাষ্টবিন, আৰু এইটো মই মোৰ গোঁসাই চাকিৰ ওচৰত থ'বৰ কাৰণে সৰুকৈ ডাষ্টবিন এটা বনালোঁ। সদায় যেতিয়া চাকি আৰু ধূপ দিয়া হয়, ধূপৰ কাঠিকেইডাল যেতিয়া পেলাব লগা হয় পিছদিনা, মই ভাবিছোঁ ইয়াতে পেলাব পাৰিম। লগতে যিখিনি লেতেৰা টিচু ওলাই, কেতিয়াবা পেপাৰেৰে চাফা কৰা যায়, সেইবোৰ ইয়াত পেলাব পাৰিম। আৰু ইয়াত মই এখন গিফ্ট পেপাৰৰ ওলোটাকৈ লগাই দিছোঁ, যাতে ইয়াত কিবা এটা পৰিলেও লাগি নধৰে, গোটেইখিনি গুচি যায়। আৰু কেনেকুৱা লাগিছে ক'বচোন। আপোনালোকে বিচাৰিলে ভালকৈও কৰিব পাৰিব, মই বহুত ভালকৈ নাজানো। আচলতে মোৰ দৰকাৰী হৈ আছিল, আৰু যেতিয়া যোৱা মাহত কাপটো আহিলে আৰু মোৰ সুবিধামতে সৰু কাৰ্টুন এটা পাই গ'লোঁ, সেইকাৰণে ভাবিলোঁ যে এইটো বনাই দিওঁ। ভাবি আছিলোঁ বহুত দিনৰ পৰা, কিন্তু সময় মিলাব পৰা নাছিলোঁ। আজি ভাবিলোঁ যে আজি আজৰি সময়ত বনাই দিওঁ।
আৰু প্লিজ জনাব যে এইটো কেনেকুৱা লাগিছে যদি কাৰোবাৰ ভাল লগা নাই তেতিয়াও জনাব মই কোনো বেয়া নাপাম হাই এভৰিৱান এতিয়া 5:30 হ'ল সৰুহুৰা অকমান কাম আছিলে কামখিনি শেষ কৰি ফ্ৰেছ হৈ আহিলো আৰু কামখিনি শেষ কৰাৰ পিছতে মই এগিলাস মৌসুমী জুস ৰেডি কৰি ৰাখিছিলো অকমান সময় ফ্ৰিজত থৈ দিলো আসলতে আজি দিনটো বহুত বেছি গৰম আছিল এতিয়াও গৰম আছে আৰু মই ভিডিঅ' কৰি থকাৰ সময়ত ফেন ব্যৱহাৰ কৰিব পৰা নাছিলো যেহেতু যাৰ কাৰণে অকনমান কাটো ভাল লগা নাই আৰু সেই ভাবিছো যে এগিলাস মৌসুমী জুস খাই দিও হয়তো কাটো ভাল লাগিব পাৰে কাৰণ মৌসুমী জুস আমাৰ দেহৰ কাৰণে খুব ভাল আৰু মৌসুমী ৰসৰ ভিডিঅ' এটা মই দি থৈছো যিসকলে চোৱা নাই মই আই বটনত দি দিম তেওঁলোকে চাব পাৰিব আৰু এতিয়া মই খাই লম আৰু আজি ভিডিঅ'টো মানতে শেষ কৰো বুলি ভাবিছো যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহলে লাইক এটা কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই যিকোনো ভিডিঅ' আপলোড কৰিলে আপুনি পোনপ্ৰথমে পাই যায় পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ